হেল্ল' দোস্ত, কি খবৰ? আপোনালোকৰ মাজলৈ বহুতে ভাল খবৰ এটা লৈ আহিছোঁ। মহিলা শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। 10 পাছ 12 পাছ BA পাছ কৰিলে আপোনালোকে এই পদবোৰত এপ্লাই কৰিব পাৰিব। আৰু এই পদবোৰত এপ্লাই কৰিবলৈ আপোনালোকৰ এজ লিমিট কিমান লাগিব, কিমানটা পদ খালী আছে, ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমে দিব বিচাৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব, যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2025 8 ছেপ্টেম্বৰ তাৰিখে এই ভেকেঞ্চিবোৰ মুকলি কৰিছে। আপোনালোকৰ অভাৰভিউ এটা দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম হৈছে অংগনবাড়ী ডিপাৰ্টমেণ্ট। হু আৰ এলিজিবল অল মেল ফিমেল কেণ্ডিডেটে এই পদবোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন মোড অনলাইন মাধ্যমে হ'ব। আপোনালোকৰ 30 দিনৰ টাইম দিব এপ্লাই কৰিবলৈ। তাৰপিছত অংগনবাড়ী ভেকেঞ্চি এপ্লিকেশ্যন ফিজ ক'ব গ'লে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব দৰকাৰ নাই। তাৰপিছত অংগনবাড়ী ভেকেঞ্চি ডিটেইলছ ক'ব গ'লে আপোনালোকৰ অংগনবাড়ী ৱৰ্কাৰ কাৰণে এই পদবোৰ মুকলি কৰিছে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 12 পাছ কৰিলে অংগনবাড়ী ৱৰ্কাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিট দিয়া হৈছে আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰলৈ। তাৰপিছত আপোনালোকে এই ৰিলেক্সেশ্যন পাব। আৰু চিলেকশ্যন প্ৰচেছ ক'বলৈ আপোনালোকৰ নো এক্সাম ডাইৰেক্ট চিলেকশ্যন কৰে। আপোনালোকে গম পাই চাগে, যিবোৰ অংগনবাড়ী ৰিক্ৰুটমেণ্ট হয় সেইবোৰ ডাইৰেক্ট চিলেকশ্যন কৰে, কোনো ধৰণৰ ইণ্টাৰভিউ নলয়। আৰু এইটোৱে ইনফৰ্মেশ্যন দিবলগীয়া। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব।